TikTok, 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 TikTok. Hello friends, welcome to my YouTube channel Entertainment Point 2. TikTok, TikTok. সকলো পিনে TikTok বেন, TikTok বন, TikTok নাই। TikTokৰ মানে TikTokত বনোৱা এই ষ্টাৰ বুলি ক'লেও ভুল হ'ব, এইটো কি ঘেণ্টা ষ্টাৰ কিবা কিবি আৰু এইগিলাখন ল'ৰাবিলাকৰ ছোৱালীবিলাকৰ আৰু ল'ৰাৰ ভিতৰত ছোৱালী, ছোৱালীৰ ভিতৰত ল'ৰা, সেইবিলাকৰ কি হ'ব বহুত আলোচনা। এতিয়া কথা হ'ল মই সেইবোৰ নকওঁ। TikTok মই ভিডিঅ'টো বনাইছোঁ চীনৰ বিৰুদ্ধে যিখন অৰ্থনৈতিক এখন যুদ্ধ চলাইছে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰখনে, সেইটো বিষয়ে টিকটক বা টিকটকৰ লগত যি মানে টিকটকক ধৰি কিনে আৰু যি 59টা আপোনাৰ এপ, চাইনিজ এপ মানে বন্ধ কৰিলে, সেইকেইটা বন্ধ কৰাৰ পৰা মানে কি হ'ব, আমি চীনৰ লগত এই অৰ্থনৈতিক যুদ্ধখনত মানে কি জয় হ'ম? কেতিয়াও নহ'ব। টিকটক নামটোৱে আহে আৰু কওক এই চাইনিজ এপবোৰ এইবোৰ বন্ধ কৰিলোঁ বাৰু, টিকটকৰ পৰা বহুত ইনকাম কৰে, সেইবিলাকো শেষ হ'ল। কিন্তু এইখিনিতে এই যুদ্ধখন সমাপ্তি নহয়। হয়তো আপোনালোকে ধৰিব পাৰে যে চীনৰ লগত অৰ্থনৈতিক এই যুদ্ধখনৰ এয়া আৰম্ভণি। কাৰণ আমাৰ দৈনিক যিবোৰ ব্যৱহাৰ কৰা সামগ্ৰী, মোবাইলৰ কথাটো মই একচুৱেলি ক'ম আৰু পিছত, এই অলপমান পিছত আগে বেলেগ এটা কথা কৈ লওঁ। এতিয়া মোবাইলৰ পৰা ঘৰত ব্যৱহাৰ কৰা কিছুমান চাহ খোৱা কাপৰ পৰা বহা চকীখনলৈকে, এই মানে ডেক'ৰেশ্যন ঘৰত সজোৱা কিবা কিবি মানে প্ৰায় বস্তু আমি চাইনিজে ব্যৱহাৰ কৰোঁ। গতিকে অকল টিকটক বা এই এপবোৰ বন্ধ কৰিলেই চীনৰ আৰ্থিক ক্ষতি নহয়। এই আমি তেওঁলোকৰ পৰা এই যিবোৰ বস্তু ব্যৱহাৰ কৰোঁ, দেৱালী আহিল, দেৱালীত আমি এই লাইট, বিভিন্ন ধৰণৰ লাইট, ৰমক জমক কম দামতে বহু ৰমক জমক লাইট, সেইবোৰো আমি বন্ধ কৰিব লাগে। যদি অৰ্থনৈতিকভাৱে যুদ্ধখন চলাব খুজিছে তেতিয়াহ'লে টোটেলি চাইনিজ বস্তু আমি এভইড কৰি চলিব লাগিব। স্বদেশী আমাৰ জীৱন আছে, মাটি চাকি জ্বলাই কিনে দেৱালী পাতোঁ, আগতেতো সেনেকুৱাই কৰিছিল। তো সেনেকুৱা কৰিলেহে এই অৰ্থনৈতিক যুদ্ধখন আমি জয়লাভ কৰিব পাৰিম। এতিয়া আমি এপবোৰ বন্ধ কৰাৰ পিছত আমি জয়ী হোৱা নাই, এয়া আৰম্ভণিয়ে, এইটো জয়ী হোৱা বুলি ধৰা নহয়। যদি জয়ী হ'ব খুজিছে তেতিয়াহ'লে আমি সমস্ত চাইনিজ মানে বস্তুৱে বন্ধ কৰি দিব লাগিব। বিভিন্ন ধৰণৰ বস্তু আজিকালি সকলো চাহৰ কাপবোৰ চীনা মাটি নে কি মাটি বুলি কয়, তো সেইবোৰো আমি কিনা মানে কি হ'ল, পইচাটো মানে ঘূৰাই পকাই চাইনাই পায়। তো এইটোৱে কথা। আৰু এতিয়া মোবাইলৰ কথাটো আহোঁ। এতিয়া ধৰক মই নিজে কওঁ, মোৰ এটা ৰিয়েলমি মোবাইল আছে, ৰিয়েলমিটো অপৰে চাব ব্ৰেণ্ড হয়, বা MI এটা আছে মোৰ। এতিয়া কথা হ'ল 15-16 হাজাৰ টকাৰ এটা মোবাইল কিনি আমি এই অৰ্থনৈতিক যুদ্ধখন চলাইছে বাৰু, ঠিকেই আছে, আমি মোবাইলটো ভাঙিবতো নোৱাৰোঁ। কিন্তু মোবাইলটো আমি কি হয়, এবাৰ কিনিছোঁ বাছ শেষ, এতিয়া নতুনকৈ যাতে নিকিনিলে হ'ল, কথা সেইটোৱে। এতিয়া কিছুমানে প্ৰায় ফেচবুকত পোষ্ট দি থাকে বোলে চাইনিজ মোবাইল ব্যৱহাৰ কিয় কৰি আছে, চাইনিজ মোবাইলটো ভাঙি পেলা। মোবাইল এটা ভাঙি আৰু 15-16 হাজাৰ টকাৰ নতুন মোবাইল এটা কিনা টেনশ্যন নহয় ধনী শ্ৰেণীবিলাকৰ লোকসকলৰহে। আমাৰ নিচিনা মধ্যবিত্ত লোকসকলে আমি এবাৰ মোবাইল ল'বৰ কাৰণে আমি মোটামুটি 6 মাহ 7 মাহ আগৰ পৰা ভাবিব লাগে। কাৰণ আমাৰ 1 মাহত আমি যিমান ইনকাম কৰোঁ, সেই মোবাইলটোৰ দামে তাতকৈ বেছি। গতিকে আমি সেনেকৈ নোৱাৰোঁ। এটা কাম কৰিব পাৰিম, নতুনকৈ যদি আমি কিবা মোবাইল ল'ব খোজোঁ তেতিয়াহ'লে আমি চাইনিজ মোবাইল নলৈ কিনে এই যুদ্ধখনত আমি সমভাগী হ'ব পাৰিম। কিন্তু এইটো কথা নহয় যে যিটো মোবাইল ব্যৱহাৰ কৰিছে সেইটো ভাঙি হাতুৰি মাৰি কিনে গুড়া কৰি দিলোঁ। সেইটো কৰিলে আমি কি কৰিম, নেক্সট কি কৰিম, মোবাইল এটা কিনিব লাগিব। মোবাইল ক'ৰ পৰা কিনিম, আমাৰতো ইনকামেই নাই, মানে তাতে কিনি লকডাউন। তো এইবোৰক লৈ বিতৰ্ক নকৰিব, কেৱল মই কৈছোঁ কি চাইনিজ বস্তুবোৰ এভইড কৰি চলক। কিন্তু অলৰেডি যিটো আছে, এতিয়া চাহৰ কাপ আছে, সেইবোৰ আপুনি ভাঙি পেলাই দিলে সেইটো কথা নহয় ন, সেইটো কিবা মূৰ্খামি হ'ব। সেইটো যুদ্ধ নহয়, নতুনকৈ নিকিনিলে হ'লেও তেতিয়া সিহঁতৰ যিটো মানে আমি আমদানি ৰপ্তানি কিবা কিবি সেইবোৰ সিহঁতে পইচাটো নাপায়। এপটো বন্ধ কৰিছে ভালে কথা, কিন্তু ইয়াতে শান্ত থাকি আমি নেক্সট দেৱালী আহিছে, আমি আমাৰ চাইনিজ লাইটবোৰ নিকিনি কিনে আমাৰ মানে থলুৱাভাৱে বা ঘৰুৱা উৎপাদন আমাৰ ভাৰতবৰ্ষৰ যিবিলাক লাইট আছে সেইবোৰ ব্যৱহাৰ কৰক। অলপ দাম হ'ব, ৰমক জমকটো কম হ'ব, কিন্তু এয়াই আৰু কি ক'ম। গতিকে এইখিনি মই বেছি দীঘলীয়া নকৰোঁ, মানে কম বুলি ভাবি আছিলোঁ কথাটো, সেইকাৰণে ভিডিঅ'টো বনালোঁ। বাকী আপোনালোকৰ যদি কিবা মতামত আছে বা মোৰ কথা যদি কিবা ভুল পাইছে তেতিয়াহ'লে কমেণ্টত জনাই দিব। আৰু ভিডিঅ'টো যদি ভাল পালে লাইক এটা কৰিব। আৰু যিবোৰ নতুনকৈ আহিছে তেওঁলোকে কি
কৰিম আৰু কিবা এটা মাৰক আৰু মোৰ ছাবস্ক্ৰাইবৰ ৰঙাটো কলা কৰি দিয়া ধন্যবাদ